বডিটো ধৰিব ক এই ওপৰৰ ৰুচিটো ওলাই দিলে ভাল হয় আজি আবেলি সময়ত সন্ধিয়াই প্ৰায় 5:10 বজাত আমি খবৰ পাওঁ কলম সিং ৰংফাৰ বুলি দকমকাৰ এজন 28 বছৰীয়া ল'ৰা তেওঁ ইয়াতে কিছু ইঞ্জুৰিৰ কাৰণে আহি হস্পিটেলত ভৰ্তি হৈছিলে তেওঁ ভালেই হৈ গৈছিলে 30 তাৰিখত ভৰ্তি হৈছিলে আজি তেওঁৰ এটা মাইনৰ অপাৰেশ্যন কৰাও হৈছিলে তাৰপিছত তেওঁ আবেলিলৈকে ঠিকেই আছিলে আমাৰ চেষ্টাৰতো তেওঁলোকক লগ পাইছে তাৰপিছত তেওঁ ইউৰিনেলত গৈছিলে ইউৰিনেলত যোৱাৰ পিছতে বহুত দেৰি ইউৰিনেলৰ পৰা ঘূৰি নাহা দেখি তেতিয়া আমি যেতিয়া খা খবৰ কৰিলোঁ তেতিয়া গম পোৱা গ'ল যে তেওঁ খিৰিকীৰে ওচৰত এনেকুৱা সুবিধাজনক ঠাইত তেওঁ হেঙিং কৰিলে গতিকে আমি ইতিমধ্যে পুলিচক খবৰ দিয়া হ'ল আমাৰ সকলো ছুপাৰিনটেণ্ডেণ্ট ছাৰ প্ৰিন্সিপাল ইনচাৰ্জ ছাৰো আহিছে সকলোৱে আমি চাই পুলিচৰ প্ৰেজেন্সত ডেড বডিটো আমি ৰিকভাৰ কৰিলোঁ আৰু এতিয়া পুলিচক আমি সমজাই দিছোঁ থেংক ইউ ডিসচাৰ্জ দিয়াৰ কথা আছিল পেচেণ্টটো কাৰণ ডিসচাৰ্জ দিব পাৰি ইম্প্ৰুভ হৈছে গতিকে ছাডেনলি এই ঘটনাটা ঘটি গ'ল আৰু এতিয়াতো গম পালে এখেতে ক'লে গোটেইখিনি পুলিচৰ থ্ৰুৰাই কৰা মেজিষ্ট্ৰেট এডভাইচ দিলে যে বডিটো PM হ'ব কালি পোষ্টমৰ্টেম হ'ব পোষ্টমৰ্টেম হোৱাৰ পিছত আমি বডিটো সমজাই দিয়া হ'ব পুলিচৰ থ্ৰুৰে এটেণ্ডেণ্ট মানে নিজৰ ফেমিলি যেহেতু মেডিকেল কলেজ ইনসাইডতে হয়েছে তো মানুষ এনেকাও ভাবনা করে কি মেডিকেলটো সেফ নহয় এনেকা মানে একটা মানে ডিফেম আহি যায় আৰু তো এইটো বস্তু নহয় তেনেকুৱা নহয় আমাৰতো গোটেইখিনি বস্তু তাৰ যি প্ৰব্লেম আমি সব ডক্টৰৰ দেখিছোঁ তাৰ সাইকিয়াট্ৰিক প্ৰব্লেম থকা বুলিও আমি সন্দেহ কৰি আমি সাইকিয়াট্ৰিক ডক্টৰৰ দেখাইছোঁ ডক্টৰে কৈছে এট প্ৰেজেণ্ট একো ট্ৰিটমেণ্ট নালাগে তাক যিদিনা ডিসচাৰ্জ হ'ব সেইদিনা আমি আৰু তাক বুজাই দিম বেলেগ মেডিকেশ্যন নালাগে আমি গোটেইখিনি কৰা হৈছে প্ৰপাৰ চাৰ্জাৰী কৰা হৈছে যিখিনি চাৰ্জাৰী কৰিব লগা আছে গতিকে আৰু আমাৰ কি এটা ভাল খবৰ আমাক কিয় অপবাদ দিব নোৱাৰে আমাক হয় আপোনালোকে ক'ব পাৰে কিন্তু এতিয়া তেওঁৰ ব্ৰাদাৰ তেওঁৰ লগত সদায় নিজে আছে আৰু দেখিছে গোটেইখিনি কৰা আৰু সেই ঘটনাটোৰ সময়ত ব্ৰাদাৰে তেওঁক বাথৰুমত লৈ গৈছে বাথৰুমত পায়খানা কৰিব মানে পায়খানাৰ ভাৱ অহাৰ কাৰণে তেওঁ গ'ল গতিকে তেওঁ বাথৰুমটো বন্ধ কৰি পায়খানা কৰিব ধৰিছে ভাইক যিটো ব্ৰাদাৰ তেখেতে দেখিলে যে 3 মিনিটমান হ'ল 3-4 মিনিট সি অহা নাই কাৰণ তাক মাতিলে সি মাত দিয়া নাই কিন্তু সি অলৰেডি পানীটো খুলি থৈছে এজিপ্তান পায়খানা কৰি আছে যেতিয়া সি নাপায় লগে লগে আমাৰ খবৰ দিলে চিষ্টাৰৰ লগে লগে আমাৰ ডিউটি ডক্টৰক খবৰ দি আল্টিমেটলি আমি গম পালোঁ যে সেই দৰ্জাখন কৰা হ'ল যে সি অলৰেডি ছুইচাইড কৰিছে গতিকে আমাৰ ফালৰ পৰা পেচেণ্টে ভয় কৰিব লাগে না আমাৰ ফালৰ ফল্ট নাই একো গতিকে তেওঁ কিয় ভাবিলে নাজানো সব ভাল হৈ গ'ল অহাকালি ডিসচাৰ্জ হ'ব কি কাৰণ এইটো ষ্টেপ ল'লে সেইটো কথাটো আমি নাজানো আৰু ফেমিলিৰ মানুহক কোৱা নাই যে আগত তেনেকুৱা কিবা ৰিলেশ্যন কিবা আছে তেনেকুৱা বেয়া তেওঁৰ সেই মানে ধৰক কেৰেক্টাৰ তেনেকুৱা বেয়া চিন্তা কৰা তেনেকুৱা একো কোৱা নাই গতিকে আমি সেইকণে বেলেগ ভাবিব লগা নাই গতিকে মানুহক ভয় কৰিব নালাগে আমি যিমানখিনি ভাল কেয়াৰ আমি দি আছোঁ আমাৰ ডক্টৰো লাগি থাকে বন্ধন দিন বুলি কথা নাই আমি খবৰ পাই আমি গোটেইকেইজন ছুপাৰিনটেণ্ডেণ্ট আহিছোঁ প্ৰিন্সিপাল পৰ্যন্ত আহিছে গতিকে আমি ষ্টেচনতে থাকে আমাৰ ইমান সব ডক্টৰ থাকে গতিকে আমাৰ ট্ৰিটমেণ্টৰ ফালৰ পৰা কমি নাই সেইকাৰণে ভয় কৰিব নালাগে ঠিক আছে থেংক ইউ